এনেকৈ সাপৰ নিচিনাকৈ বগাই পুৰা পুৰি গৈছেগৈ। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ত' গাইজ, আজি ইমান বেছি ৰ'দ দিছে ন, তো সেইটো কাৰণে মানে ভিতৰত সোমাই থাকিবলৈকে মন যোৱা নাই একেবাৰে। আৰু তেতিয়াহ'লে আজি ব্লগটো আৰম্ভ কৰিছোঁ আৰু চাই থাকক আৰু একদম ভিডিঅ'টো শেষলৈকে নে কি। এতিয়া ব'লক, মাও মানে কিবা বনাবৰ কাৰণে কিবা কাটি আছে। ব'লক গৈ থাকোঁ, চাওঁ কি হয়। কাৰ লগত কথা পাতি আছে? মাহী আৰু এইফালে দেখিছে মায়ে এইফালে লাও আগ কাটিছে। আজি লাও আগ ভাজি বনাবা নেকি? হে, আৰু এইফালে লাও আগ কাটিছে, এইখিনিকে আজি খাম আৰু মজাছে। দেখুৱাম বাৰু আপোনালোকক কি হয় বোলে এইজোপা কাঠআলু। আৰু গাইছ, এইজোপা চাওক কাঠআলু বোলে। এইপিনৰ পৰা এনেকৈ এইডাল এইফালে পৰা গজিছে। কাঠআলু এটা থৈ দিছিলোঁ যে, এতিয়া এই ওলাই পিনে দীঘলকে এনেকে গছডালত সাপৰ বগাইছে, নিচিনাকে দেখিবলৈ একদম বগাইছে। সাপৰ নিচিনা লাগি গ'ল নহয় মোৰ। আৰু এইফালে আমাৰ নিকৈ মানে যেতিয়া ভোক লাগে এনেকে কৰি ভৰিত কামুৰি থাকে, দেখিছেনে সেইটো? তো তালৈ মানে সদায় এনেকে কৰি, এতিয়া আজি মাছ বেছি নাই, খতমে হ'ব হ'ল। শুকান মাছকেইটা মানে সদায় এনেকে বইল কৰি দিব লাগিব, তাৰপিছত সানি দিব লাগিব। তাকে মই এতিয়া এইকেইটা বইল কৰি লওঁ আমাৰ নিকলে। অকণমান ধুই পানীখিনি পেলাই, আৰু এইটো চাওকচোন কেনেকে কামুৰি আছে মোক। তাৰ ভোক লাগিলে মানে মাতি থাকেহি। Many unbearable hours later. এইফালে মায়ে মূৰত মাটিমাহ তুলি আনিছে অ' বেছিজনী ইমান কষ্টকে। গাইজ, এতিয়া আমি ওপৰত আছোঁ আৰু এইফালে দেখিছে এইখিনি মাটিমাহ শুকুৱাবৰ কাৰণে আনিছোঁ। ভাত খালি? হা, খাই লৈ চিটলাং তাৰপিছতো শুই থাক যা। A few moments later. আৰু এতিয়া এই আমকেইটা খোৱা হ'ব। একচুৱেলি এইকেইটা কালিয়ে পৰা হৈছিলে, কিন্তু আজিহে খোৱা হ'ব। তো এতিয়া মায়ে কাটি আছে, আমৰ বাকলি গুচাইছে, আৰু তাকে এতিয়া ধুনীয়াকৈ মই ধুই মেলি আমকেইটা চাফা কৰি ধুই মেলি, আৰু ময়ো মানে আমকেইটা কুটো আৰু ক'ত খামগৈ কি কৰোঁ চাই থাকক আৰু শেষলৈকে ভিডিঅ'টো, তেতিয়া গম পাব আপোনালোকে। আৰু এনেকৈ মই ৰুকনিতে মানে ৰুকিছোঁ, যাতে মিহি মিহি হ'লে মানে খাই ভাল লাগে এনেকৈ চকলিয়াই পিনে। তো তাকে এতিয়া চাই থাকক আৰু ইয়াত মই দিম এতিয়া অলপ নিমখ। তাৰপিছত এইফালে মায়ে ভোট জলকীয়া কাটি থৈছে আচাৰ বনাবৰ কাৰণে। তো মই ইয়াৰ পৰা এডোখৰ লৈ গৈ মেলি ইয়াত দিম এতিয়া। তাৰপিছত অকণমান তেল দিছোঁ আৰু ধুনীয়াকৈ এইখিনি মানে সানিছোঁ, যাতে খাই পিনে মানে জ্বলাটো মানে মিক্স হৈ যাওক আৰু চবতে, তো খাই পিনে ভাল লাগে যাতে। তাকে এতিয়া একদম মানে কাৰ খাওঁ খাওঁ লাগিছে কমেণ্ট কৰিবচোন। এতিয়া এইফালে হৈ গ'ল ৰেডি আম। চ' গাইজ, মই আছোঁ এতিয়া পথাৰৰ ফালে, আৰু এইয়া দেখিছে ইয়ালৈ লৈ আহিলোঁ। মানে কি হ'ল, আম টেঙা মানে ইয়াতে কথা আছিলে, মায়ে কিন্তু ভিতৰতে কাটি দিলে, আকৌ দেৰি হ'ব বুলি। আৰু ইফালে ভাত বনাই থকাও হৈছে যে, তো ভাত খাই মেলি মানে আম টেঙা খাবলৈ মন নাযায়, সেইটো কাৰণে খাই লওঁ, তাৰপিছতে অলপ দেৰিকৈ ভাত খাম। চ' আৰু বেকগ্ৰাউণ্ড এটা এনেকুৱা হ'লে মানে ভাল লাগে, হয় নাই কওকচোন? তো সেইকাৰণে মাক মাতিছোঁ, মায়ে আহিব এতিয়া। আহি মেলি আমি দুজনী ইয়াতে বহি আৰু একদম ধুনীয়াকৈ এফালে আৰু ভিউটো এনজয় কৰি খাম আৰু আম টেঙা। এইখিনি চাওক, মায়ে ইমান দেৰি কৰিছে নহয়, আহিয়ে পোৱাহি নাই। তাকে মই এতিয়া বাৰু আম টেঙাখিনি
এইফালে আহি গৈছে বাইদেউ একদম মানে কি ক'ম আৰু ফোনত ইমানেই ব্যস্ত মানে গাইজ মই সেইটো ঠিক কৰিছিলোঁ কিন্তু সেইফালে মানে গৰম লাগিব বুলি এইফালে গছ মানে হেৰি নাই সেইটো ইয়াত মানে বতাহ মাৰি আছে অকণমান ভালকৈ ভাবিছোঁ ইয়াতে খাওঁ বুলি মায়ে জেগাটো চেঞ্জ কৰি দিলে আৰু এতিয়া খাই লওঁ আৰু ইয়াত দিয়া ইয়াত পাতত খাব লাগে বোলে এখন আনিলি যে আম টেঙা খাইছোঁ এইখিনি দেখি কাৰ কাৰ লোভ লাগিছে জনাব দেই বতাহ মাৰি আছে ইয়াত ইমান টেঙা জ্বলাও হৈছে মই পাইছা চৌগাছ খাই লৈ বহুত জ্বলা লাগিলে বহুত ভালো লাগিলে পুৰা পুৰি গৈছেগৈ কেনেকুৱা লাগিলে খাই মজা জ্বলা পাইছা নাই বহুত জ্বলা চাগে তাকে আৰু চাই থাকক আৰু একদম শেষলৈকে ভিডিঅ'টো বাকী দেখুৱাই থাকিম আৰু ন এতিয়া বলক যাওঁ ভিতৰলৈ ইয়াত বেছি দেৰি বহি নাথাকোঁ আৰু এইবিলাক বাঁহ গছ যে একদম মানে সৰু সৰু মৌলে আছে একদম খাই থাকোঁতে মানে কামুৰিলে এটা দুটাহে পূৰা সজুৱাই মানে এইবিলাক মহে কামুৰিলে টিককৈ কেতিয়া কামুৰিলে গমেই পোৱা নাযায় চ' আৰু এতিয়া বলক যাওঁ আৰু তেতিয়াহ'লে ভাত পানী খাওঁগৈ নেকি চাই থাকক আৰু মায়ে পুৰা জ্বলাত তথাপি মোবাইলটো নেৰে কাণৰ পৰা আৰু গাইজ এইফালে লাও আগ অথনি যে দেখুৱাইছিলোঁ আপোনালোকক চ' লাও আগৰ বইল আৰু ভাত খাই লওঁ আৰু ফটাফট ভাতকেইটা Many unbearable hours later. চ' গাইজ ভাত পানী খোৱা হৈ গ'ল আৰু খাই বৈ অলপ ৰেষ্টটো লোৱা হ'ল আৰু এতিয়া এনেই অলপ বাহিৰত আছোঁ এক্সাম পাইছেহি ত' এনেই অকণমান মানে কিতাপখন চাই আছোঁ আৰু ইয়াতে বহি মেলি পিনে ত' আজিলৈ ভিডিঅ'টো ইয়াতে মানে সামৰোঁ বুলি ভাবিছোঁ আকৌ নেক্সট ভিডিঅ'ত খুব সোনকালে লগ পাম আপোনালোকক ত' তাকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰিব আৰু টেঙা খোৱাৰ কথাটো কৈছোঁ খাই বৈ মানে চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু তাৰপিছত ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিঅ'বিলাক খুব সোনকালে পাই থাকে আপোনালোকে ত' টিল দেন ষ্টে হেল্ডি ষ্টে হেপ্পী এণ্ড ষ্টে ছেফ ত' আপোনালোক সকলোৱে ভালকৈ থাকক আৰু খুব সোনকালে নেক্সট ভিডিঅ'ত লগ পাম অ'কে বাই A few moments later. আৰু এইবোৰ দেখিছে ইহঁতৰ উৎপাত ক'ত উঠিছেগৈ সি চাওকচোন আৰু সেইজনী সেইটো ৰূপ লৈ আছে নিকু আৰু এইফালে লালু কাৰোবাৰ ইয়াক টাৰ্গেট লৈছে ঐ ঐ কাণ চেপা খাব হৈছে উৎপাত কেলে কৰিছ সেইটো মানে চাচোন আৰু এইফালে মায়ে আনি দিছে বিস্কুট আৰু চাহ কিতাপ বিস্কুট চাহ